হয় আজি আমি মাজবাট ডেভেলপমেন্ট ব্লকত সেই কাৰণে আহা হৈছে যে এইটো অঞ্চলৰ ৰাইজে বহুত আপত্তি কৰিছে আমি উদালগুৰি ডিস্ট্ৰিক্ট এক্স BLT কমপ্লেইন দিছে যে বহুতো এই ব্লকৰ আন্ডাৰত বৃহৎ কেলেংকাৰী হৈছে বুলি আমাক হেৰি খবৰটো দি আছে ইটোৰ কাৰণে যত নেকি বেছিকে কেলেংকাৰী হৈছে সেইটো আমি আজি RTI মাৰি কি হৈছে কি হোৱা নাই তদন্তটো লবা আহিছো গতিকে আমি ইয়াত আজি দুটা BCDC এই দুটা স্পেশালি দুটা BCDCটো আমি আজি RTI মাৰা হৈছে কোনটো BCDC এটো গেলাবিল BCD মই কৈ যাই আছো আপোনাক এটো কাইন্ডলি প্রভাইড মি ফলোইং ডিটেইলস কাইন্ডলি প্রভাইড মি দ্য লিস্ট অফ MCLA EM BTC LED fund from 2015 to 20 under Masbat development block eto number 1 number 2 kindly provide me the list of IAY houses centrally sponsored and state share of Galabil BCDC from 2005 to 15 eto 2 number question or 3 number IAY houses have been provided to us in the same ID why এইটো 3 নম্বৰ 4 নম্বৰ হল kindly provide me the list of MGNREGA scheme and PMAY list of Joygopur BCDC from 2015 to 20 under Masbat development block এই দুটা BCDC বেসিকে পাবলিকে কমপ্লেইন কৰি আছে যে দুৰ্নীতিটো হৈছে বুলি কৈছে কিন্তু হৈছে হোৱা নাই এটা আমি তথ্যবিলাক ওলোৱাৰ পিছত আইওই ঘৰ নাই এটাটো PMAY গিৰি হৈ আছে নাই হেতু মানে আগত যেটো নেকি 2005 ৰ পৰা 15 ত লগি চলিছিলে IAY তাতে বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছে হিতৰ কাৰণে আমি হিটো মাৰা হৈছে এতিয়া আপোনালোকে মানে বেলেগ আছনিৰ কাৰণে নহয় খালি PMAY গৃহ আৰু আইওই গৃহতহে মানে হয় আৰু এটো হল আৰু কি বুলি কয় MCLA EM BTC LED fund আচ্ছা এটো স্পেশালি লাস্ট ইয়াৰত 50 লাখ কে পাইছিলে এটা MCLA আৰু এটা EM তো বেছি পাইছে নেকি এটো আমি নাজানো পেছো লিস্ট ওলোৱাৰ পিছত গম পাই যাম কিন্তু আমি দেখা গৈছে বেলেগ সমষ্টিত যেটো নেকি LED fund এই LED fund দি মানে এটাও কাম কৰা আমি দেখা নাই এটো মানে অফিশিয়াল নাম্বার 1 এটো পলিটিক্যাল লিডার আপনি পাঁচনে সরকার আমার যেটো BTC সমষ্টি আছে হয় এই সমষ্টিত আপোনালোকে MCLA ফান্ডৰ কিবা কাম দেখা পাইছেন না আমি তো দেখা নাই আৰু ৰাইজও কৈ আছে এইটো MCLA LED হেতু পানৰ লগত আমি কাম কৰা দেখা নাই বুলি কৈছে আমি বেলেগ জায়গাত ইনকোয়ারি কৰিছো ইনকোয়ারি কৰাত মানে এটাও মানে কাম মানে হেৰি স্পটত নাই মানে MCLA ফান্ড বিলাকত মানে ঠিকাদাৰ বা কমিটি এংগেজ কৰাই এই কমিটি বিলাক আপোনালোকে বিচাৰিছে নেকি হয় আমি তদন্ত কৰি আছো বিচাৰিছো আমি মানে কাম বিলাকৰ আছনি বিলাকৰ নাম হয় আৰু কোনে কাম বিলাক কৰিছে হেতু বিচাৰিছে নেকি হয় বিচাৰিছো অলৰেডি বেলেগ হেৰিটো বেলেগ সমষ্টিটো আমি পাইছো ওলাইছো কিন্তু পইচা ড্ৰ কৰিছে কাম এটাও কৰা নাই এটো অলৰেডি কোনে ওলাইছে কোনে ওলা নাই হেতু তথ্যবিলাক ওলাই গল তো আজি আমি স্পেশালি এই এটো ফাৰ্ষ্ট টাইম সৰপাং BTC পৰিহতীয় সমষ্টিত আমি এটো দুটা BCDC আৰু এটো MGNREGA MCLA ফান্ড বা IAY হেতু আমি এটো মানে RTI মাৰা হৈছে আৰু ইয়াৰ পাঁচনে সৰপাংৰ কোন হয় তো আপোনালোকে জানে এটো স্যামসুন্দি হয় স্যামসুন্দি হয় আনে কৈছে মানে কি স্যামসুন্দি মানে এই MCLA ফান্ডৰ কিবা দুৰ্নীতি কৰা বুলি আপোনালোকে অনুমান কৰিছে নেকি নিশ্চয় মানুহবিলাক তো কৈছে দুৰ্নীতি হৈছে বুলি কৈছে এইটোৰ কাৰণে আমি আজি RTI টো মাৰিছো RTI মাৰাৰ পিছত যেতিয়া তথ্যটো ওলাব তেতিয়া কমপ্লিটলি হেতু আহি যাব আমি আসাম চৰকাৰৰ লগত আলোচনা কৰি আছে যে আপোনালোকে কমপ্লেইনটো দিয়ক তথ্য আকাৰে কমপ্লেইনটো দিয়ক আমি যদি ষ্টেটৰ যদি হেৰি এটো চাৱাৰ পিছত এটো ষ্টেট গভৰ্নমেণ্টে যেতিয়া এপ্ৰুভেল কৰিব তেতিয়া 100% ডেফিনিট এটোত মানে CBI ইনকুৱাৰি হ'ব এটো আমাক মানে বিশ্বাস দিছে আমাৰ উদালগুৰি ডিস্ট্ৰিক্ট এক্স BLT এটো বিশ্বাস দিছে